গুড মৰ্ণিং এভৰিৱান। আজি আমি গৈ আছোঁ গুৱাহাটী তাৰকা ক্ৰীড়া সভা আৰু লগতে চাম চিৰিয়াখানা। মোৰ লগত যাব মোৰ মা, মাহীৰ ছোৱালী, মাহীৰ পুতেক, সকলোৱে গৈ আছোঁ গুৱাহাটীলৈ। ঠিক আছে, আমি গৈ থাকিম, সকলো দেখুৱাই থাকিম। এই মায়ে ফটো উঠে বোলে, ফটো গৈ আছোঁ, দেখুৱাই থাকিম। গাড়ীখন দেখিছেনে? মানে পাণ জাপা দিছে, কি ক'ম আৰু একদম পাণ যেনেকৈ জাপে সেনেকৈ জাপি দিছে গাড়ীত। সব আপা আপি বুঢ়া বুঢ়ী চিৰি চব যে ফিল্লাক মানুহ, এইবাৰে যে মানুহ ফিল্লাক ভাবছি এখনত গেলি ইয়াতে পেটা ওলবা লাগব। এই চলটো নাই নুঠি যা। কৈছোঁ গাইজ, মানে ইয়াতে একদম মানে মানুহ কিমান আছে আপুনি ইমান বাছত মানুহ কিমান সোমাব পাৰে আপুনি বেয়া নৰে। হেল্ল' ৰাইজ, আহি পালোঁ আমি ৰাজীৱ মিউজিয়ামলৈ আহি পালোঁ বৰ্তমান। এতিয়া আমাৰ লগত আছে, চাব লগ নেকি কোন কোন আছে চাওক। এইটো আমাৰ মাহী, মাজু মাহী। এইটো আমাৰ মা পানী খুৱাই আছে, পানী খুৱাই দি আছে। এইটো আমাৰ বাবু লাজ কৰি আছে একদম। এইটো বাবু আমাৰ ঘৰখনটো পাপা, এইটো মাইনা আমাৰ। এতিয়া আমি ক'ত যাম ক'ত যাম ক এতিয়া এই লাজ ক'ত যাম? কি কি মিউজিয়াম? মিউজিয়াম অ' গাইজ, অ' মিউজিয়াম চাম বুলি আহিলোঁ। অ' মিউজিয়াম বন্ধু, চাওক সংগ্ৰহালয় মিউজিয়াম ক্ল'জ হৈছি যা ৰহতলে গেল চব। চাওক চট লাগি চেলকি আছে। বাবু আঙুলি মুখত দিছি, কি হ'ব এতিয়া? হিমন্তক ফোন কৰিব লাগিব। এতিয়া আমি প্লেনটো অলপ চেঞ্জ কৰিছোঁ ৰ'ব। এতিয়া আমি এখন শ্বপিং মল চাব যাম, তো চাই পেলাই প্লেনেটেৰিয়াম চাব যাম। দিয়ক হ'ব দিয়ক। মিউজিয়ামটোতো বন্ধ হৈ থাকিল, এতিয়া অলপমান দীঘলী উঠি পাতটোকে দীঘলকৈ চাওঁ ৰ'ব। অলপ দীঘলকৈ চাইছোঁ ৰ'ব। চাই পেলাই এই শ্বপিং মল এখনত যাওঁ, যাই পেলাই প্লেনেটেৰিয়ামত যাম ৰ'ব। শাৰী শাৰীকৈ নাৰী গৈছে, নাৰীৰ আগে আগে পুৰুষ আৰু পিছে পিছে পুৰুষ গৈছে। কেনেকৈ ধৰিছে চাওক, আইচক্ৰীম চবেই। এই এটা আইচক্ৰীম লাভাৰ, আইচক্ৰীম লাভাৰ আৰু এটা আইচক্ৰীম লাভাৰ। এইটো লাজ কৰিছে আইচক্ৰীম লাভাৰ। এই আইচক্ৰীম এইটো এইগিলা গোটা আইচক্ৰীম লাভাৰ। কেনে লাগিছে? ভাল লাগিছে, বঢ়িয়া কেনে লাগিছে? বঢ়িয়া লাগিছে। কেনে লাগিছে বাবু, কেনে লাগিছে? এই থামছ আপ। তো এতিয়া আমি পাই গ'লোঁ প্লেনেটেৰিয়াম। এই চাওক, মাইনাহঁত আহিছে আৰু লগত আহিছে এইজনী মাইনা, এইজনী ডাঙৰ মাইনা আৰু আমাৰ মায়ে ক'ত গ'ল? এই মায়ে ক'ৰবাত গৈছে। এতিয়া আমি টিকেট কাটিব ৰখি আছোঁ। টিকেট কাউণ্টাৰ খোলা দিয়া নাই বৰ্তমান, খোলা দিলেই আমি টিকেট কাটিব লাগিব। টিকেট কাউণ্টাৰ বৰ্তমান বন্ধ আছে, ক্ল'জড আছে। বহুত ভিৰ দেখা পাইছে, পিছফালে কিমান মানুহ ৰখি আছে। ষ্টুডেণ্ট হয় আৰু এইফালেও আছে এনেকুৱাকৈ। সেইটো মায়ে হাঁহি আছে, কিন্তু মাজু মায়েও হাঁহি আছে। এতিয়া ৰখি আছোঁ আৰু কাউণ্টাৰত বৰ্তমান। কাউণ্টাৰ খোলা দিলেই মানে টিকট কাটিম আৰু ভিতৰলৈ প্ৰৱেশ কৰিম আৰু। দিয়ক হ'ব দিয়ক। গাইজ, টিকট কটা হৈ গ'ল, খুচি কি বাদে মিঠাই বাতিয়ে টিকট কটা হৈ গ'ল। এতিয়া আমি এনেকৈ যাই আমি প্ৰৱেশ কৰিব লাগিব সেইটো ছোৱালীজনী থিয় হৈ থকা গেটেৰে। প্ৰৱেশ কৰি আমি চাব লাগিব প্লেনেটেৰিয়াম। গতিকে শেষলৈ চাই থাকিব আৰু কৈ আছোঁ গাইজ। অৱশেষত চালোঁ প্লেনেটেৰিয়াম, তাৰকা গৃহ চালোঁ। বহুত বেছি ভাল লাগিল ইয়াতে আহি। এতিয়া অলপমান আমাৰ মানে লগত অহা অতিথিবৃন্দ সোধোঁ কেনে হৈছে। পিছে কিমান ভাল? বহুত ভাল। কেনেকুৱা লাগিছে? ভাল। অ' বাবু কেনে লাগিল? ভাল লাগছি? ভয় লাগছিল নেকি? অলপ ভয় লাগছি ন? অলপমান। ভাইটিও আহি পালে, ভাইটিও চালে। আৰু এইটো চিনিয়ে পাইছে সেইদিনাৰ ব্লগত অংশুমান। তোৰ অংশুমান নে সেইটো হনুমান হে? এইটো ৰিণ্টুমণি কলিতা। কেনে লাগিল? ডাঙৰ মানুহ ভাল নহয়। ৰাইজ, তামোল এখন খাই ল'লোঁ, প্লেনেটেৰিয়াম চোৱা হ'ল। এতিয়া চাব যাই আছোঁ চিৰিয়াখানা।
মই আছোঁ একেবাৰে লাইনৰ শেষত, আগফালে যাই আছে সিহঁত। সেইকেইটা অ' ক'ত গ'ল ইয়াতে ক'ৰবাত সোমাল চাগে। আৰু যাওঁ লাগিছে, যাবা নেকি এতিয়া? অঁ নাযোৱা, এতিয়া ক'ত যাম আমি? কলাক্ষেত্ৰ নহয়, আমি এতিয়া চিৰিয়াখানাত যাম হয়নে? অঁ দেখিছানে চিৰিয়াখানা? অঁ আজি দেখিবা ন? কেনে লাগি আছে? ভাল লাগি আছে? অঁ ভোক লাগিছে নেকি? ভোক লাগছি? অঁ আগে খাই লওঁতে আমি ন? অঁ এতিয়া আহি পালোঁ আমি চিৰিয়াখানা, চাওক পিছফালে চিৰিয়াখানা এৰিয়া। এতিয়া আহি পালোঁ, এতিয়া সোমালোঁ। এতিয়া আমাৰ লগত আজি নতুন আৰু এটা অতিথি যোগদান কৰিছে, সেইটো হ'ল মিষ্টাৰ যতীন দা। কিবা এটা কৈ দিয়ক আৰু। ই মানে পুৰা ব্লগাৰ বনি গৈছে, বুজিছা নাই? মই আছিলোঁ তুমি ধেমালি কৰি আছা, চলে একো নাই, ঠিক আছে বুজিছোঁ হা। এতিয়া গৈ আছোঁ এনেকুৱাকৈ সুৰুঙি চাৰিওফালে বাট, বিভিন্ন ধৰণৰ গছ লতিকাৰে ভৰপূৰ্ণ আমাৰ অসমৰ চিৰিয়াখানা। এতিয়া গৈ আছোঁ এনেদৰে, চাম দেখা পাওঁ, কি দেখা পাওঁ চাওঁ, আৰু কিবা দেখা পালে আপোনালোকক বাৰু দেখুৱাম। দেখা পাইছোঁ কি চাওঁচোন, এটা ওখ বস্তু, গলটো মস্ত দীঘল, তাক কি বুলি বা কয়, কিবা ফুটকি আছে দেখোন। চাওঁচোন, জনাবচোন নামটো কি এইটো? জিৰাফ নেকি? অ' আচ্ছা। অ' গলটো সি দীঘল কৰি দিয়া না, চানা জিৰাফ হয়তো। দেখা যোৱা নাই, কিন্তু এইটো ধনেশ পক্ষী, মানে ভালকৈ দেখা যোৱা নাই। এই ঠোঁটটো ৰঙা উলিয়াই দিছে, কিবা খাই আছে সি, কিবা খাই আছে। আৰু এইটো বা কি ধৰিব পৰা নাই, কিন্তু এইটো কি হয়, এইটো কিবা কাম চৰাই নেকি? ৰূপালী দৰিক। এইটো বা নাম কি হয়, এইটোৰ নাম কি মই গম নাপালোঁ। বেলেগ ভাতটো কিবা, এইটো ফৰেইনৰ পৰা আছে নে একো চাউথ কোৰিয়াৰ পৰা আছে, ধৰিব পৰা নাই। কিন্তু এই বিন্দাছ আছে, কিন্তু পুৰা ফুল দমত আছে। নাৰ বাত পাভ মাছ আৰু এটি কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ? ঐ স্নেক দাদা, স্নেক এইবিলাক ডেঞ্জাৰ আছে, কিন্তু কাষলৈ যাওঁ একদম ৰিস্ক আছে দেই। সাংঘাতিক বাপৰে বাপ। ছাগলী চাওকচোন, আমাৰ ফালে ছাগলী কেনে, এইটো কেনে ছাগলী, সাংঘাতিক ডেঞ্জাৰ, অতি উত্তম ছাগলী। মালৰো মাল, জহা, কি ডেঞ্জাৰ, কি অদ্ভুত মাল ই, বাপৰে বাপ। দেখোতো দেই, খুটে দি দম চাও, ইয়াত ফুল্লি ৰোমাঞ্চ কৰি আছে, চিৰিয়াখানাখন চাই মানে ভালেই লাগিল, কিন্তু কিছুমান কথা মানে অলপমান কুৱেশ্যন হৈ আছে মনত, যে কিছুমান বস্তু এনেকুৱাকৈ ৰাখিছে, হৰিণবিলাকে হওক এনেকুৱাকৈ ৰাখিছে, খাদ্যবিলাক এনেকুৱাকৈ দি আছে, মানে ইমান ভাল পৰ্যায়ত ৰখা নাই। বা হিপ'পটেমাছবিলাক, জলহস্তীবিলাক মানে পানীবিলাকত থৈছে, কিন্তু পানীবিলাক মানে ইমান লেতেৰা হৈছে, পানীটো চেঞ্জেই কৰা নাই, কিমান দিনলৈকে চেঞ্জ কৰা নাই সেইটো কোনো পাত্তা নাই। সেইবিলাক কথা অলপমান বেয়া লাগে। বাকী ঠিকেই আছে চিৰিয়াখানাখন, আৰু বস্তুবিলাক মানে অলপমান মানে ভালদৰে, সিমান একেবাৰে ভালদৰে ৰখা নাই আৰু মোৰ দৃষ্টিত থেংক ইউ। ধুনীয়াকৈ সকলোবোৰ চোৱা হোৱাৰ পিছত এতিয়া ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ, আৰু বাছখনত উঠিলোঁ দিয়ক। আহি বৰষুণত এখন দোকানত সোমাইছোঁ গাড়ী, এতিয়া মানে একবাৰ ধাৰাসাৰ বৰষুণ দি আছে, এতিয়া বৰষুণটো কেতিয়া কমে, কেতিয়া ঘৰলৈ গৈ পাওঁ তাকে চাওঁ আৰু বাৰু। এতিয়া ৰখি আছোঁ আৰু চাওঁ। ৰাইজ সাপে বগে আহি এতিয়া কি পাইছোঁ জানে না? এতিয়া পাইছোঁ গুৱাহাটী ষ্টেচন। ষ্টেচনত সৰু আপা আপি জোৰ কৰিছে যে ষ্টেচনৰ পৰা ট্ৰেইনত বোলে উঠি পোৱা নাই ট্ৰেইনত, আজি ট্ৰেইনত উঠিব ফাৰ্ষ্ট। গুৱাহাটী এতিয়া কেন্দুকোনাকলৈকে যাম, কেন্দুকোনাৰ পৰা ডিমু হৈ ঘৰ যাম। এতিয়া বৰ্তমান ইয়াতে বৰষুণ দিছে হোৱাই, এতিয়াতো সাঁচি আছোঁ ৰ'ব গুৱাহাটী ষ্টেচন। ৰাইজ এতিয়া আমি ট্ৰেইনত বহিছোঁ, কিবাকে বাপৰে বাপ পুৰা সাপ, কি কৰিব আৰু উপায় নাই, বাপৰে বাপ। এতিয়া বহিছোঁ ইয়াতে, এতিয়া যাওঁ ঘৰৰ বিমুখে যাই আছোঁ। এতিয়া কেন্দুকোনাত নামি ডিমু হৈ ঘৰলৈ যাম, আৰু আমাৰ মাইনাহঁত আছে। এতিয়া মানে ইয়াতে আৰু ব্লগটো লাহেকৈ মিহিকৈ সমাপ্ত কৰিম আৰু। কেনেবাৰে জনাব ৰাইজ, মানে ব্লগটো চাই কেনে লাগিল আপোনালোকৰ। দেখালোঁ যিখিনি পাৰোঁ, সকলো দেখাবলৈ চেষ্টা কৰিলোঁ। চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়া টিল দেন বাই বাই, জয় অসম।